গুড মৰ্নিং আপোনালোক সকলোৰে ভালনে মোৰো ভালেই মোৰ আন এটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ ৰ'দটো একদম মুখা কৰি আহিছে এনেকুৱা লাগিছে কালিতকৈ বহুত গৰমেই নেকি কালি ইমান গৰম পৰিছে ৰাতিটো শুব পৰা নাই দিনত গৰম ৰাতি গৰম আজিও সেই একেই অৱস্থা হৈ ওলাইছে যিমানেই গৰম নহওক কিয় মানুহে বস্তু খাবই লাগিব ভাবিছোঁ আজি বস্তু এটা বনাওঁ যিহেতু খাবলৈ আমি জীয়াই আছোঁ কৰ্ম কৰি আছোঁ ইমান কষ্ট মানুহে খাবলৈ কৰি আছে সেইকাৰণে ভাবিছোঁ কিবা এটা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এই ৰেচিপিটো কোনে কোনে এনেকৈ খাই ভাল পায় জনাবচোন আৰু কোনে কোনে খাই পাইছে সেইটো জনাবচোন সেয়া চাওক কচু কাটি আনিলোঁ কচু মই বহুত বেছি ভাল পাওঁ কিন্তু বহুত দিন খোৱা নাই এনেকৈ নাখাওঁতে বহুত দিন হৈ গ'ল সেয়া চাওক বাকলি গুচাই হৈ গ'ল এতিয়া জলদি কাটি লওঁ ফাইনেলি কাটি হৈ গ'ল এয়া কচু এয়া অলপ চয়াবিন গৰম পানীত তিয়াই থৈ দিছিলোঁ এয়া পিঁয়াজ আলু কাটিলোঁ দুটা ডাঙৰ চাই এয়া অলপ মচুৰ দালি ধুই থৈ দিছোঁ এয়া বুট তিওৱা হৈ আছিলে তিওৱা বুট কেইটামানো লৈ ল'লোঁ তাৰপিছত এয়া হ'ল কঁঠাল গুটিখিনি বাকলিটো গুচাই দিলোঁ যিহেতু কঁঠাল গুটি ছিজন নাখালে নহ'ব ন মই বিৰাট বেছি ভাল পাওঁ কঁঠাল গুটি খাই আপোনালোকে কিমান ভাল পায় জনাবচোন কচু ভাজিখিনি বনাবৰ কাৰণে আমাক মছলা লাগিব যিহেতু মই বহুত কম মছলা ইউজ কৰিছোঁ কাৰণ গৰম বহুত ৰ'দ দি আছে সেইটো কাৰণে বেছি মছলা খোৱাটো ইমান ভাল নহয় নহৰু লৈছোঁ কেইফুটামান আদা লৈছোঁ অলপ আৰু জলকীয়া বেছি লোৱা নাই 5টা লৈছোঁ জালুক কেইটামান লৈছোঁ আৰু জিৰা লৈছোঁ ধনিয়া গুটি লৈছোঁ আৰু তেজপাত লৈছোঁ বেছি মছলা লোৱা নাই পেকেট মছলা অলপ দিলে দিব নিদিলে নাই মছলা পিছা হৈ গ'ল এয়া চাওকচোন এতিয়া অলপ তেল দিলোঁ তেল বেছি নালাগে এইবাৰ এটাকৈ বস্তু দি ল'ম আলু দিলোঁ মচুৰ দালিখিনি দিলোঁ কঁঠাল গুটিখিনি কাটিছিলোঁ যে সেইখিনি মই সৰুকৈ টুকুৰা কৰি ল'লোঁ যিহেতু নিসিজিবও পাৰে বুলি মিক্স কৰি দি দিলোঁ অলপমান ভাজি লৈ কচুখিনি দি দিম হালধি দিলোঁ নিমখ দিছোঁ নিজৰ সোৱাদ অনুসাৰে আপোনালোকে চাই ল'ব কিমান দিব লাগে কলাখাৰ দিছোঁ যিটো কলৰ পৰা ওলাই খাৰ সেইটো দিছোঁ কলাখাৰ বুলি কয় অলপমান পানী ঢালি দিম অলপমান সিজক ফাইনেলি কচু ভাজি ৰেডি হৈ গ'ল বহুত টেষ্টি হয় খাবলৈ আপোনালোকে খাই চাবচোন এনেকৈ বনাই যদি খাই পোৱা নাই বহুত টেষ্টি খাবলৈ গুড ইভিনিং ইটো সিটোৰ মাজেৰে দিনটো পাৰ কৰিলোঁ দিনটো ভালে কুশলে গ'ল বাৰু আপোনালোকে কেনেকৈ গ'ল কমেণ্ট কৰি জনাবচোন এতিয়া অলপ ওলাই আহিছোঁ ইমান গৰম মানে এবাৰ ওলাই আহিছোঁ মুকলি বতাহ খাবলৈ আপোনালোককো দেখাই দিছোঁ পৰিৱেশটো চাওকচোন এইয়া বৌ বহি আছে আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে অলপ কথা পাতোঁ আমাৰ জীৱনটো বহুত দীঘলীয়া এই জীৱনটোৰ লগত জীয়াবলৈ হ'লে বহুত ঘাত প্ৰতিঘাত দুখ সুখ চব বাদ দি নিজৰ মতে জীয়াই চলিব লাগিব সেইটো কাৰণে আগবাঢ়ি যাবলৈ নিজৰ মতে কাম কৰি যাব লাগিব নহ'লে আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে বিন্দাছ চলিব লাগিব বিন্দাছ থাকিব লাগিব মোৰ ভিডিঅ'বোৰৰ মাজেৰে মই কিবা এটা নহয় কিবা এটা দিব চেষ্টা কৰিম আপোনালোকে কেনে পায় নাজানো কিন্তু মই দিব চেষ্টা কৰিম যদি ভাল পায় কমেণ্ট কৰি জনাব যদি বেয়া পায় তেতিয়াও কমেণ্ট কৰি জনাব মই শুধৰণি কৰিব পাৰিম ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ সমাপ্ত কৰিছোঁ আন এটা ভিডিঅ'লৈ আপোনালোকক লগ পোৱা আশাৰে আজিলৈ বাই বাই